নহয়, আজি বিশেষকৈ মই এই তেলিহাল অঞ্চলত এই যি দুদিনীয়া কাৰ্যসূচীৰে UBPFৰ ছেকেণ্ড এনুৱেল কনফাৰেঞ্চ পাতিছে, তাত বিশেষকৈ আজি এটা মোক দায়িত্ব দিলে ছবিনিয়াখন উন্মোচনৰ বাবে। সঁচাকৈ উপস্থিত থাকি মই যথেষ্ট আনন্দিত হ'লোঁ, সুখী হৈছোঁ। আৰু বিশেষকৈ মই এটা কথা দেখিছোঁ, বড়ো সমাজে তেওঁলোকৰ যিটো এই UBPF এই সংগঠনৰ দ্বাৰা বড়ো জাতিটোক যি ধৰণে আগবঢ়াই নিবলৈ তেওঁলোকে চেষ্টা কৰিছে, যি ধৰণে অৰাজনৈতিক এটা সংগঠনে গোটেই অসমতে প্ৰত্যেকখন জিলাত ইতিমধ্যে সমিতিবিলাক গঠন হৈছে, মই ইতিমধ্যে কথা বতৰা পাতি গম পাইছোঁ। আৰু তেওঁলোকৰ আজি যিখিনি প্ৰতিনিধিও ইতিমধ্যে ইয়াত আহিছে, সঁচাকৈ মই দেখি খুব সুখী হৈছোঁ। মই এটা কথাই ক'ম, আগন্তুক দিনত এই UBPFে বিশেষকৈ অসমত এই বড়ো জাতিটোক আগবঢ়াই নিয়াত বহুত আগবঢ়াই নিয়াত তেখেতলোকে সফল হ'ব, এইটো মোৰ আজি ইয়াত উপস্থিত থাকি মই বিশ্বাস কৰিছোঁ। আৰু তাৰ লগে লগে আজি মোক যি ছুভেনিয়াৰ উন্মোচন কৰিবলৈ দিলে, তাত খোচেথিনি বিঠা একতাৰ ভেটি, মই সুধিলোঁ ইয়াৰ অৰ্থটোনো কি, মই নাজানিছিলোঁ, কিন্তু গম পালোঁ যে একতাৰ ভেটি। সঁচাকৈ মই এটা কথা দেখিছোঁ, আজি অসমৰ বিভিন্ন জেগাত থাকিও বিভিন্ন জিলাত আজি চুকে কাণে আজি কোনোবাই নগা বৰ্ডাৰত, কোনোবাই অৰুণাচল বৰ্ডাৰত, বিভিন্ন জেগাত থাকিও কিন্তু বড়ো জাতিটোৱে এই একতাৰ ভেটিটো সঁচাকৈ খুব মজবুত কৰি ৰাখিছে। মই ভাবোঁ বড়ো জাতিৰ পৰা আমাৰ শিকিব লগা আছে। আমি অন্যান্য জাতি বা আমি জনজাতীয় লোকসকলে হওক বা আমি আহোম, চুতীয়া বা অন্যান্য সকলো জাতিয়ে বড়োসকলৰ এই যি একতাৰ ভেটি স্থাপন কৰাত যিটো সফলতা হৈছে, আমিও ইয়াত বহুত শিকিব লগা আছে। গতিকে আজি নামটোৱেও মোক যথেষ্ট আকৰ্ষিত কৰিলে আৰু ইয়াৰ বেটুপাতো খুব সুন্দৰ হৈছে, ইয়াত প্ৰতিটো কথাই অৰ্থ আছে। গতিকে মই এই আজি ছুভেনিয়াৰখন সঁচাকৈ উন্মোচন কৰি মই যথেষ্ট আনন্দিত। কি কয়? নৱপ্ৰজন্মক মই এটা কথাই ক'ব বিচাৰিম যে আপোনালোকে এতিয়া কিতাপ পঢ়িবলৈ লওক। আগতে আমি দেখিছিলোঁ, আজি বহু আমাৰ শিক্ষিত লোকে বহুত আজি আমি কবিয়ে হওক, সাহিত্যিকেই হওক, বহু লোক আমাৰ অসমৰ পৰা বহুত মেধা লোক বা আজি বিশেষকৈ বড়ো জাতিটো বহুত তেনেকুৱা ব্যক্তি আমাৰ ইয়াৰ পৰা ওলাই গৈছে। কিন্তু আজিকালি আমি দেখিছোঁ আমাৰ আজি উঠি অহা প্ৰজন্মই কিতাপ পত্ৰবিলাক অলপ পঢ়াটো কমিছে। আমি নিজৰ ঘৰতো চাইছোঁ, আজিকালি পঢ়াৰ সময়টোত আগতে আমি যেনেধৰণে বাহিৰা কিতাপ পঢ়িছিলোঁ, আজি উপন্যাস, গল্প বা অন্যান্য বাহিৰা কিতাপ কিমানখিনি জ্ঞান বাঢ়ে, সেই কথাটো আজিৰ যুগত ল'ৰা ছোৱালীবিলাকে অকণমান সেইখিনিৰ পৰা অৱহেলা কৰে। তেওঁলোকে খুব মোবাইলতে খুব ব্যস্ত থাকিবলৈ লৈছে। গতিকে মই অভিভাৱকসকলকো মই নিশ্চয় ইয়াৰ যোগেদি ক'ম যে আপোনালোকেও উঠি অহা প্ৰজন্মক, ল'ৰা ছোৱালীবিলাকক অলপ কিতাপ পত্ৰ পঢ়িবলৈ দিয়ক। ইয়াত অকল এইটোৱেই নহয় যে কিবা এটা দিশত নহয়, বহুত দিশতে নিজৰ একাগ্ৰতাই হওক বা অন্যান্য দেশ বিদেশৰ বহু কথা জনাই হওক বা সাহিত্যৰ যিখিনি ভাষাৰ গাঁথনি, বাক্যৰ যিখিনি গাঁথনি বা শব্দ, এই গোটেই কথাখিনি আচলতে কিতাপ পঢ়িলে আমি বেছি ভাল ধৰণে বুজি পাওঁ বা জানিব পাৰোঁ। গতিকে মই সেইটোৱে ক'ম, উঠি অহা প্ৰজন্মক এই কিতাপ পঢ়ক, অলপ মোবাইলত সময় কম দিয়ক আৰু ভৱিষ্যত দিনত নিজৰ জাতিটোক আগবঢ়াই নিয়াত তেওঁলোকে আগভাগ লওক। আৰু এইখিনি মই তেওঁলোকক উদ্দেশ্যি ক'ম। ধন্যবাদ।